শুভেচ্ছা থাকিল মোৰ মিডিয়া বন্ধুসকল। তো আজি আমাৰ 2025 আৰু 26 বৰ্ষৰ কাৰণে যিটো জেনেৰেল বাজেট ফ্লেছ হৈ গ'ল, ইয়াত আমি BPF MCLA হিচাপে বা BPF দলৰ MCLA হিচাপে আমি ইয়াত সন্তুষ্ট নহয়। যিটো আমাৰ এই বছৰৰ যিটো SOPD বাজেট, এই বাজেটত মাত্ৰ আমি 843 crore আমি দেখা পালোঁ। তো আমি ভাবিছিলোঁ খুব এক্সটেনচিভ আমি অলপ মানে এক্সপানশ্যন আমি পাম বুলি আশা ৰাখিছিলোঁ, যদিও খুব দুখেৰে আজি যিটো আমাৰ অসম চৰকাৰৰ যিটো এপ্ৰুভ যিটো বাজেট, এই বাজেটখনহে আজি এক্সপেণ্ডিচাৰ কৰাৰ কাৰণে বা আমাৰ চেলাৰী বাজেট, যিটো আমাৰ চেলাৰী এইটো দিব পাৰিবৰ কাৰণে আমি আজি চেলাৰী পোৱাৰ কাৰণে আমি আজি এই বাজেটখন এপ্ৰুভ কৰিলোঁ। কিন্তু যিটো বাজেট থৰলি যিটো ষ্টেটৰ বাজেট, এই বাজেটখনক যদি আমি চাওঁ, তো BTC গভৰ্ণমেণ্টে যিমান পাব লাগিছিলে সেইটোতো পোৱা নাই। ট্ৰেডিশ্যনেলি যিটো আমি আগৰ দিনৰ পৰা পোৱা যিটো মানে পইচাবিলাক, এই পইচাবিলাকো আমি আজি হেৰাব লগা হ'ল। যেনেকৈ আপোনালোকে জানে, প্ৰত্যেকটা ডিপাৰ্টমেণ্টত 17 মেইনটেনেন্স, 19 মেটেৰিয়েলছ আৰু 14 মাইনৰ ৱাৰ্ডছ নামেৰে বিভিন্ন ডিপাৰ্টমেণ্টত নন প্লেন নন চেলাৰী আমি পাবলৈ সক্ষম হৈছিলোঁ। এই বছৰৰ বাজেটবিলাকত আমি দেখিলোঁ ডিপাৰ্টমেণ্টেল যিটো এল'কেশ্যন, এই এল'কেশ্যনবোৰত যোৱা বছৰো মানে যিটো নন চেলাৰী নন প্লেন বাজেট, নন প্লেন নন চেলাৰী, এইটো চেলাৰীও নহয় কিন্তু নন প্লেনটো আমাৰ ইমাৰ্জেঞ্চি কামৰ কাৰণে, বিভিন্ন মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ কাৰণে প্ৰত্যেক বছৰতেই ষ্টেট গভৰ্ণমেণ্টে আমাক প্ৰত্যেকটা ডিপাৰ্টমেণ্টতে পইচা দিছিলে। কিন্তু যোৱা বছৰৰ পৰা আমি আহি দেখিলোঁ যে যোৱা বছৰৰ পৰা নীল বাজেট, মানে 00.00, মানে তাত বাজেট ৰখা নাই। আৰু কোনোবা ডিপাৰ্টমেণ্টত অনলি মানে 00.1, মানে 1000 টকা, সেইটো কয় বাজেটত, মানে টকেন বাজেট, জাষ্ট টকেনে ৰাখিছে। কিন্তু বাজেটত ৰিফ্লেক্ট হ'ব লাগে, 2020, 21-22 আৰু 22-23 যিটো মানে ষ্টেট মানে WPT বাজেট 78 গ্ৰেণ্টছ, তাত চিনচিয়াৰলি ষ্টেট গভৰ্ণমেণ্টে ৰিফ্লেকশ্যন কৰিছিলে। মানে 50% 50-50 শ্বেয়াৰিং যিটো পেটাৰ্ণ, বছৰত 500 কোটি, 250 কোটি ষ্টেট, 250 কোটি চেণ্ট্ৰেল শ্বেয়াৰ, মানে 50-50 শ্বেয়াৰিং যিটো প্ৰপৰ্চনেট, সেইটো চিনচিয়াৰলি ষ্টেট গভৰ্ণমেণ্টে 3 বছৰ ৰাখিলে। ৰখাৰ পিছত আৰু কিন্তু বাজেটত আৰু ৰাখিব নোৱাৰে। whereas মানে যিটো Annexure 2, 3 and 4, ইয়াত দিয়া ডেভেলপমেণ্টেল প্ৰজেক্টছ এণ্ড স্কিমছ ইনষ্টিটিউশ্যনছ, এইটো আজিলৈকে নট এ ছিংগল আজিলৈকে হোৱা নাই, এটা প্ৰজেক্টো এপ্ৰুভ হোৱা নাই। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজিৰ দিনটোত এটা পইচাও দিয়া নাই। আৰু সেইটো আমি কোৱা কথা নহয়, আপোনালোকক মই আমাৰ মাননীয় সাংসদ ৰেণুকা নাৰ্জাৰী ডাঙৰীয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টত এটা কুৱেশ্যন কৰিছিলে, কুৱেশ্যনৰ জবাবত সেই কথাটো আহিছে। আৰু আমি বছৰে এইবাৰো মই কুৱেশ্যন কৰিছোঁ, এই কুৱেশ্যনত অহাকালি আহিব এনচাৰটো, অহাকালি আহিব নিশ্চয়। যিটো বাজেট আমি পাব নোৱাৰে। আৰু ইণ্টাৰেষ্টিং আৰু এটা কথা, যিটো 10খন কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা কৈছে, এই যদি 10খন কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, নন টিচিং ষ্টাফ সকলৰ যদি চাকৰি প্ৰভিঞ্চিয়েলাইজ হৈছে,
তেওঁলোকৰ দৰমহাটো চেলাৰী কম্পনেণ্টত যাব লাগিছিলে, চেলাৰী কম্পনেণ্টত যোৱা নাই। আকৌ এইবাৰ কি কৰিলে গভৰ্ণমেণ্ট অফ আছামে 17 কোটি টকা গ্ৰেণ্ড চিগনেটত ৰাখিলে। গ্ৰেণ্ড চিগনেট ৰাখা মানে আপুনিতো গ্ৰেণ্ড চিগনেট হোৱা মানে আপুনি দৰমহা দিলেও আপুনি দৰমহা বা তেওঁলোকৰ চাকৰিটো ছাৰ্ভিচ বুকত আহিব নোৱাৰে, চাকৰি আহিব নোৱাৰে। অনলি মানে তেওঁলোকক পইচা দিবৰ কাৰণে যোৱাবাৰ 10 কোটি টকা দিছিলে, এইটো পে'মেণ্ট হৈ গ'ল। কিন্তু ইয়াতো মানে 1 বছৰৰ পইচা দিব পৰা নাই। এইবাৰ 1 বছৰৰ কাৰণে 17 কোটি বাজেটত আমি দেখিবলৈ পাইছোঁ। আৰু আমি জানো তেওঁলোকৰ এপইণ্টমেণ্ট যেতিয়া হৈছিল আৰু তেওঁলোকৰ যিটো উইথ ইফেক্ট ফ্ৰম যিটো যেতিয়াৰ পৰা পাব লাগিছিলে, তেওঁলোকৰ 5 কোটি টকা এৰিয়াৰ আছে দৰমহা, এৰিয়া দিব লাগে। এতিয়া BTC গভৰ্ণমেণ্টে ক'ৰ পৰা এৰিয়াৰ দিব বাজেট। যিটো আমাৰ জ্বলন্ত সমস্যা, যিটো বানপানীটো অসমৰ নেশ্যনেল সমস্যা, অসমতকৈ BTCত চবতকৈ গৰাখহনীয়াটো হয়। ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে সেই তাহানি কালৰ পৰা মেইনটেনেন্স কৰিবৰ কাৰণে ইমাৰ্জেঞ্চি মানে ফ্লাড ইমাৰ্জ কৰাটো বন্ধ কৰিবৰ কাৰণে মেইনটেনেন্স পইচা দি আহিছিলে। ইয়াত যে আপোনাৰ 14 মাইনৰ ৱাৰ্কছ সৰু সুৰা মানে ডিপ্লেকশ্যন বা চাহ জংঘল টংঘল দি পেলাই গৰাখহনীয়া বন্ধ কৰাৰ কাৰণে 175। তাৰপিছত মাইনৰ ৱাৰ্ক 14 মাইনৰ ৱাৰ্কছ 17 মেইনটেনেন্স, ইয়াত মানে আপোনাৰ 187 মানে 2020-21 মানে আমাৰ BTCৰ আগৰখিনি মই নিদিলোঁ, BTCৰ প্ৰথম বাজেটখন মই উদাহৰণ হিচাপে দিলোঁ। এই ট্ৰেডিশ্যনেলি আহিব লাগে বাজেটখন 12.19 এজ পাৰ পপুলেশ্যন অফ BTC অফ আছাম। অসমৰ জনসাধাৰণৰ সংখ্যাৰ আমাৰ BTCৰ জনসংখ্যাটো আছে 12.19, 12.19। এইটো আমাৰ জনসংখ্যা। এই জনসংখ্যা গাঁথনি মতে আমাৰ প্ৰত্যেক বছৰত আমি 12.19 ইনহেন্স বাজেট আমি পাব লাগিছিলে। এইটো আহি কি হ'লে জানে, যোৱা বছৰ মাত্ৰ 1 লাখ, যোৱা বছৰ। আৰু এই বছৰত আপোনাৰ মানে 0 এইবাৰ থকেনৰ নাৰাখিলে 0 নীল বাজেট। এতিয়া BTC এৰিয়াত যদি ফ্লাড কণ্ট্ৰল হয়, ইমাৰ্জেঞ্চি কোন পইচা দি আপুনি অলপ হেণ্ডেল কৰিব, ডিপাৰ্টমেণ্টে কেনেকৈ হেণ্ডেল কৰিব, ক'ত পইচা পাব, অফিচ কেনেকৈ চলাব, আমাৰ অফিচাৰবিলাকৰ গাড়ী ঘোঁৰা তেল ক'ৰ পৰা খৰচ হ'ব, মেইনটেনেন্সৰ পৰাই খৰচ হ'ব না। সিটো যদি নাপায় BTCৰ অফিচাৰবিলাকে কেনেকৈ ডিপাৰ্টমেণ্টখন চলাব। BTCৰ আমাৰ অফিচাৰবিলাকে ব্যুৰোক্ৰেটছবিলাকে ফিল্ডত গৈ পেলাই কোন চৰকাৰী পইচা যদি নাথাকে, চৰকাৰী ধন যদি ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে ডিপাৰ্টমেণ্ট ডিফাং, লাহে লাহে আমাৰ ডিপাৰ্টমেণ্টবোৰ ডিফাং হৈ গৈ আছে। আৰু ইণ্টাৰেষ্টিং কথা মানে আমাৰ যিটো BTR এগ্ৰিমেণ্ট 2020 চনৰ যিটো স্পেচিয়েল পেকেজ, এই পেকেজটো লাহে লাহে নাইকিয়া হৈ গ'ল। 2020 চনৰ হোৱা চুক্তি মতে Annexure 2, Annexure 3 and Annexure 4 ডেভেলপমেণ্টেল প্ৰজেক্টছ এণ্ড ইনষ্টিটিউশ্যন বনাবৰ কাৰণে যিটো কমিটমেণ্ট চেণ্ট্ৰেল এণ্ড ষ্টেট, উদাহৰণস্বৰূপে আপোনালোকৰ মানে পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত মই আপোনালোকক লিখিত মই দিবলৈ বিচাৰিছোঁ যে প্ৰত্যেকটা বছৰত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত পাইছিলে 3 কোটি মানে 17 মেইনটেনেন্স আৰু 19 মেটেৰিয়েলছত 198, 2020 আৰু 2021 আৰু 22 ছেছনত আহি যোৱা বছৰ অনলি 1 লাখ। এই টকাখিনি যোৱা বছৰ মাত্ৰ 1 লাখ। আৰু ইণ্টাৰেষ্টিংলি এই বছৰ কি ৰাখিলে 0.95 মানে 95,000 টকাহে মানে বাজেটত প্ৰভিজন ৰাখিলে। তেতিয়াহ'লে আপুনি ডিপাৰ্টমেণ্টখনক কেনেকৈ চলাব, আপোনাৰ ৰাইজৰ খোৱা পানীৰ ব্যৱস্থা
আপুনি কোন পইচাৰে আপুনি মেইনটেনেন্স কৰিব মেইনটেনেন্স কৰিবৰ কাৰণে মেইনটেনেন্স হেডত আৰু মেটেৰিয়েল কম্পনেণ্টত ষ্টেট গভৰ্ণমেণ্টে প্ৰত্যেক বছৰতেই তেনেকুৱা পইচা দি আহিছিলে কিন্তু যোৱা বছৰৰ পৰা নাই যোৱা বছৰত মই বাজেটত উত্থাপন কৰিছোঁ ইণ্টাৰেষ্টিংলি আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টখনক যোনে চাই অথবা আমাৰ BTCৰ CM ডাঙৰীয়া ইয়াত মনোযোগে নাই বাজেটখনকে বুজি পায় নে নাপায় অফিচাৰবিলাকে বনোৱা বাজেট এইটো নট পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বনোৱা বাজেট নহয় অফিচাৰবিলাকে যিটো বনাইছে সেইটোকে নে ইয়েছ বুলি মানে হাউচত ডাঙৰ মানে লেকচাৰ মাৰাৰ বাজেট বাহিৰে BTC বাকী ৰাইজে একো আশা কৰিব নোৱাৰে ইয়াৰ পিছত আপোনালোকে চাব এইটো পাব্লিচিটি ডিপাৰ্টমেণ্ট মানে একদম সৰু সহজটো মই দেখাইছোঁ আপোনালোকক 2021-22 আছিলে 1,79,00,000 লাখ 2022-23 আছিলে 1,77,00,000 লাখ আমাৰ 23-24 আছিলে 177.9 লাখ তাৰপিছত 24-25 আছিলে 00,11,000 আপুনি 25-26 00,95 লাখ মানে 95,000 হে ক'ত মানে 1,79,000 প্ৰত্যেকটা বছৰত ট্ৰেডিশ্যনেল আগৰ পৰা চলি আহি এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত পাব্লিচিটি ডিপাৰ্টমেণ্টৰ মেইনটেনেন্স বা পাব্লিচিটি কাম কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজক জনাবৰ কাৰণে যিটো এটা পাব্লিচিটিৰ দৰকাৰ সেই পাব্লিচিটিও আজিকালি দিনত তেওঁলোকে মেইনটেনেন্সত পাব নোৱাৰা পইচা হৈছে তাৰমানে আগত দিয়া বাজেটবিলাকত তেওঁলোকে খৰচ কৰা নাই আফটাৰ মানে লেপছ মানে 3 ইয়াৰ্ছ তেওঁলোকে যদি খৰচ কৰিব নোৱাৰে বাজেটত ৰাখাৰ কোনো অৰ্থ নাই ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কোনো ৰকম বাজেটখন জীয়াই ৰাখিবৰ কাৰণে একাউণ্টছ বা হেড অফ একাউণ্টছটো ৰাখিবৰ কাৰণে তেওঁলোকে টোকেন অফ বাজেটে আমি পাব পাৰিছোঁ ইয়াৰ পিছত আপোনালোকে মানে জনপ্ৰতিনিধি লিখিলে মইতো আচৰিত পালোঁ আৰু এইবাৰ মাত্ৰ 10 কোটি মাৰ্টাৰ হেডত আকৌ ৰাখিলে 10 কোটি টকা মানে আমাৰ যিটো মাৰ্টিয়াৰসকল যিটো বছৰে আমাৰ প্ৰত্যেকটা ফেমিলিক 5 লাখেই দিয়াৰ যি এটা কমিটমেণ্ট এই বছৰো মানে মাত্ৰ 10 কোটি টকা তো বাজেটত ৰাখিওতো লাভ নাই যোৱা বছৰৰ পইচা আনিব পৰা নাই এই বছৰৰ যদি পইচা আনিব নোৱাৰে অহা বছৰৰ বাজেট হেডত কি আহিব 00 অৰ টোকেন বাজেট লাহে BTC আগৰ পৰা যিটো 12.19 যিটো শ্বেয়াৰিং পাব লাগে সেইটো পালেতো আজিৰ দিনটোত 1,500 কোটি টকা মানে ফালে হৈ যিটো বাজেট কম বাজেট দিয়া 833 মানে 8.803 803 কোটি যিটো বাজেট এই বাজেটখনো এইবাৰ বাজেটত কি কৰিলে আনস্পেন্ট বেলেন্স অফ 2024 and 25 যোৱা বছৰৰ আনস্পেন্ট বেলেন্সটো এইবাৰ বাজেটত আৰু প্লাছ কৰিব লগা হৈছে অসম্ভৱ এই বাজেটৰ জৰিয়তে তো আজিতো বাজেট স্পীচ আমি শুনিলোঁ বহুত ডাঙৰ কমিটমেণ্ট যোৱা বছৰৰ কমিটমেণ্ট কি দিছিল এই কমিটমেণ্ট দিয়া কিমানখিনি ইমপ্লিমেণ্টেশ্যন হ'ল আৰু এই বছৰত ইমান ডাঙৰ কমিটমেণ্ট দিলে বা কমিটমেণ্ট দি আছে ইমপ্লিমেণ্ট কিমান হ'ব ৰাইজে এইটো ইতিমধ্যে আমি সকলোৱে গম পাওঁ আৰু যিটো আমি বাজেট স্পীচ দেখিলোঁ অনলি ইলেকশ্যনাৰিং বাজেট কমিউনিটিসকলক সান্ত্বনা দিয়াৰ বা আমাৰ বা BTC বাকী ৰাইজক সান্ত্বনা দিয়াৰ বাজেট বাহিৰে এই বাজেটৰ দ্বাৰা BTC বাকী ৰাইজে কিবা উপকৃত হ'ব মই ক'ব নোৱাৰোঁ কিয় ক'ব নোৱাৰে তেওঁলোকৰ যিটো এক্সপেণ্ডিচাৰ মই যোৱাবাৰেই কৈছোঁ মই 100% তেওঁলোকে ৰিভিনিউ এক্সপেণ্ডিচাৰ কৰিছে নট এ ছিংগল কইন তেওঁলোকে কেপিটেল এক্সপেণ্ডিচাৰ কৰা নাই আৰু এইবাৰো আমি যিটো বাজেট দেখিলোঁ তেওঁলোকৰ বাজেটখনেই 100% গ্ৰেণ্টছ ইন এইড টোটেল বাজেট ইজ গ্ৰেণ্টছ ইন এইড ইয়াত কোনো কেপিটেল এক্সপেণ্ডিচাৰ
আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰৰ কোনো ইয়াত তেওঁলোকৰ থিৰাং এটা বক্তব্য বা তেওঁলোকৰ এটা কাম কৰাৰ এটা শ্বেডিউল আমি দেখিবলৈ পোৱা নাই। ইয়াৰ কাৰণে যিটো 843 crore যিটো আমাৰ SOPD বাজেট, এই বাজেটখন মানে কমপ্লিটলি তেওঁলোকে ইলেকশ্যনটো আগত ৰাখি BTC বাকী ৰাইজক মানে সন্তুষ্ট কৰাৰ কাৰণে চেষ্টা চলাই থকা বাজেট বুলি আমি গম পাওঁ। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, চেণ্ট্ৰেল স্পনচৰ্ড স্কিম আৰু ষ্টেট স্পনচৰ্ড স্কিমবোৰ লাহে লাহে আমাৰ যিটো বাজেট, এই বাজেটত আমি নাইকিয়া মানে দেখিব পৰা নাযায়। এইখিনি আমি BPF দল হিচাপে খুব চিন্তিত। এই বছৰৰ যিটো বাজেট আগৰ বছৰৰ পৰাই আমি খুব চিন্তিতভাৱে ৰাইজক অৱগত কৰিছোঁ। এইবাৰ কিন্তু মানে স্পষ্ট দেখা গ'ল যে মানে ইনএবিলিটি, ইনচিনচিয়াৰিটি এই বাজেটবিলাক আমি দেখিবলৈ পাইছোঁ। ধন্যবাদ। মই সুধিছিলোঁ যে 2024 আৰু 25 বৰ্ষত যিটো বাজেট আছিলে, এই বাজেটত ষ্টেট বাজেটত 10 কোটি টকা মাৰ্টিয়াৰ্ছ ফেমিলি এক্স ক্ৰিচিয়া 5 crore 5 lakhs হিচাপে 5 lakhs ইজ ফেমিলি যিটো দিয়াৰ কুৱেশ্যন, এই কুৱেশ্যনটো যোৱা বছৰত যিটো 10 crore, এই 10 crore পইচা দি কিমান শ্বহীদ পৰিয়ালক পইচা দিয়া হৈছে বুলি মই প্ৰশ্ন কৰিছোঁ। ইয়াৰ উত্তৰটো কি দিলে জানে? 2025 10 কোটি টকাটো ষ্টেট গভৰ্ণমেণ্টে 1 পইচাও আমাক দিয়া নাই। এতিয়াহে বোলে বাজেট হৈ গ'ল, এনুৱেল মানে 31 মাৰ্চ কমপ্লিট হৈ গ'ল, এতিয়াহে বোলে পইচা ৰিলিজ কৰাৰ কাৰণে তেওঁলোকে বোলে দৰখাস্ত দিছে। এইটো হাস্যকৰ কথা নহয় নে নহয়? এই যে এনচাৰটো